বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৰে ভালেই চাগে আজি কেইটামান ইম্পৰ্টেণ্ট টপিকৰ ওপৰত কথা পাতিম আৰু আপোনালোকে চাগে ভিডিঅ'টো থাম্বনেইলত চাই গম পাইছে কিহৰ ওপৰত ভিডিঅ'টো বনাইছোঁ আজি কেইটামান বহুত ইণ্টাৰেষ্টিং টপিক মোৰ কেইটামান ফ্ৰেণ্ডে মোক কমেণ্ট কৰিছিলে মোৰ আগৰ ভিডিঅ'ত যে দাদা কোৰ্চ নকৰাকৈ ডাইৰেক্টলি জব পোৱা যায় নেকি যে কোৰ্চটো কৰাৰ পিছত কিবা এক্সাম হয় নেকি আৰু জব কৰি আছোঁ কিন্তু হ'লেও কোৰ্চ কৰিব বিচাৰিছোঁ তেনেকৈ পৰা যায় নেকি বা সেনেকুৱা ধৰণৰ কথা কিছুমানত মই আলোচনা কৰিম এতিয়া প্ৰথমটোৰ মই ৰিপ্লাই দিছোঁ যে কোৰ্চ নকৰাকৈ জব পোৱা যায় নেকি অবভিয়াছলি পাবা তুমি জব কিন্তু কোৰ্চ নকৰাকৈ তুমি যিটো জব পাবা সেইটো তোমাৰ আনপ্ৰফেচনেলি হ'ব এইটো প্ৰফেচনেলি জব নহয় তুমি যদি কোনোবা এটা প্ৰফেচনেলি লাইন গৈছা সেই লাইনত তুমি তাৰ ওপৰত কিবা এটা নলেজ থাকিব লাগিব তোমাৰ 3 মান্থৰ যিটো কোৰ্চ যিটো ফ্ৰী কোৰ্চ হোটেল মেনেজমেণ্টৰ সেই তাত তোমাৰ বেছিক নলেজবিলাক শিকোৱা যায় হোটেল মেনেজমেণ্টৰ ওপৰত বেছিক নলেজবিলাক কি হয় হোটেলত কেনেকৈ থাকিব লাগে কেনেদৰে তুমি হাইজিন মেইনটেইন কৰিব লাগে তোমাৰ কমিউনিকেশ্যন স্কিল কেনেকুৱা হ'ব লাগিব তোমাৰ আই কণ্টেক্ট কেনেকুৱা হ'ব লাগিব সেইবোৰ কথা হোটেলত শিকায় তুমি যদি কোৰ্চটো কৰি যোৱা তুমি এটলিষ্ট সেইবোৰ তুমি ডিচিপ্লিন মেইনটেইন কৰিব পাৰিবা যদি তুমি কোৰ্চটো কৰি নোযোৱা তাত তুমি এইখিনি ডিচিপ্লিন মেইনটেইন কৰিব নোৱাৰা প্ৰথম কথা আৰু নেক্সট কথা তুমি যদি কোৰ্চটো কৰি যোৱা তাত তোমাৰ অলপ ভেলু থাকিব কোম্পানীৰ ভিতৰত ক'ব পাৰিবা আৰু মই কোৰ্চ কৰি আহিছোঁ এনেকৈ কিবা এটা ক'ব পাৰিবা তোমাৰ নিজৰ এটা এটিটিউড থাকিব তুমি যদি বিনা কোৰ্চ কৰি যোৱা তাত তুমি কিছুমান সৰু সৰু কথা তুমি বেলেগক সুধিবলগীয়া হ'ব দাদা এইটো কি কাৰণ সেইবিলাক তোমাৰ হোটেলত কোনো কাকো টাইম নিদিয়ে চবেই নিজৰ নিজৰ লাইফত বিজি থাকে চবেই নিজৰ নিজৰ কামত বিজি থাকে যদি তুমি কোৰ্চটো কৰি যোৱা তোমাৰ প্ৰফেচনেলি হ'ব আৰু তুমি বহুতখিনি শিকিব পাৰিবা হয় এটা আছে কোৰ্চ নকৰাকৈ তুমি জব পাবা সেইটো কয় বেল বয় বুলি কয় এতিয়া বেল বয় কাক কয় বেল বয়টো এইটো হয় যে যোনে তেখেতৰ অকল কাম হয় যিবিলাক হোটেলত গেষ্ট আহে পেয়িং গেষ্ট তেওঁলোকে যিবিলাক ৰুমত থাকিব আহে কপলছ আহে ফেমিলি আহে সেই ফেমিলিবিলাকক ফ্ৰণ্ট অফিচৰ পৰা ৰিচিভ কৰিব লাগিব তেওঁলোকৰ বেগবিলাক লাগেজবিলাক ৰুমলৈকে নিব লাগিব সেইটো বেল বয় কাম সেই বেল বয়টো কৰিবৰ কাৰণে কিছুমানে কোৰ্চ কৰে তুমি কোৰ্চ নকৰাকৈও হোটেলৰ লগত কথা পাতি সেইটো জব পাব পাৰা যদি কৰা মোৰ লগত তুমি কণ্টেক্ট কৰিবা নেক্সট প্ৰশ্নটো হৈছে যে যিটো 3 মান্থৰ কোৰ্চটো সেই কোৰ্চটো তুমি কমপ্লিট কৰাৰ পিছত তোমাৰ এটা এক্সাম হ'ব সঁচা কথা এইটো এক্সাম হ'ব এই এক্সামটো তোমাৰ তাত কোনো ৰকেট চায়েন্স নাথাকে এক্সামটো এনেকুৱা হ'ব তোমাৰ 3 মান্থত তোমাক যিবোৰ হোটেলৰ বিষয়ে শিকাইছিলে বা তোমাক যিবিলাক শিকাইছিলে তাৰ ওপৰতে তোমাৰ এক্সামটো হ'ব তোমাৰ বেলেগ তাত নাহে তোমাক যিবোৰ শিকাইছে সেইবোৰ তাৰ ওপৰতে আহিব তোমাৰ এক্সামটো নেক্সট কথা এজনে মোক কমেণ্ট কৰিছিলে যে দাদা আপোনাৰ মই অলৰেডি জব কৰি আছোঁ কিন্তু মই হ'লেও কোৰ্চ কৰিব বিচাৰিছোঁ চোৱা আজি মই এইটো কথা কৈছোঁ যে তুমি বহুত ভাল কথা চিন্তা কৰিছা চোৱা তুমি আজি কোৰ্চ নকৰি যোৱাৰ কাৰণে তুমি গম পাইছা হোটেলৰ ভিতৰত কি হয় যে কোৰ্চ নকৰা ল'ৰাবিলাকক কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে বা কি ব্যৱহাৰ কৰে তুমি কোৰ্চটো কৰি যোৱাতে তুমি এইটো কথা নকলা নে তুমি কোৰ্চ কৰি নোযোৱাৰ কাৰণে তুমি আজি মোক সেইটো কমেণ্ট কৰিলা তুমি পাৰিবা হয় তুমি নিশ্চয় কোৰ্চটো কৰিব পাৰিবা তুমি গুৱাহাটীত কৰিবা গুৱাহাটী প্ৰগতি দুটে অলৰেডি মই তাৰ ডিটেইলছটো মই আগৰ ভিডিঅ'ত দি দিছোঁ তুমি তাত ভিডিঅ' চাই ল'বা নহ'লে মোক কমেণ্ট কৰিবা মই তোমাক জনাই দিম কেনেকৈ কি হয় তুমি কোৰ্চটো কৰি পিনে আকৌ হোটেলত জইন কৰাকৈ তোমাৰ বেছি ভেলু থাকিব ফিউচাৰত চোৱা আৰু তুমি যদি কোৰ্চ এটা কৰি লোৱা তোমাৰ ফিউচাৰত বহুতখিনি ফাইদা হয় প্ৰথম কথাটো হ'ল তুমি হোটেলত হওক বা কোনো এয়াৰলাইনত হওক বা তোমাৰ কোনোবা শ্বপিং মলত হওক তোমাৰ যদি এনেকৈ প্ৰাইভেট ছেক্টৰত জব পাবলৈ মন যায় তেনে হোটেল মেনেজমেণ্টৰ চাৰ্টিফিকেটখন দেখাই দিলে সেইটো হস্পিটেলিটি মেনেজমেণ্ট বুলি কয় এইটো আমি কিছুমানে হোটেল মেনেজমেণ্ট অৰিজিনেলি হস্পিটেলিটি মেনেজমেণ্ট সেই হস্পিটেলিটি মেনেজমেণ্টৰ যাৰ চাৰ্টিফিকেটখন থাকে সি যিকোনো জেগাত জব পোৱাৰ চান্সেছ থাকে যেনেকৈ তোমাৰ 3rd গ্ৰেড 4th গ্ৰেড চাকৰিটো কিছুমান সেইটো কামত আহি যায় অলৰেডি মোৰ এক্সপিৰিয়েঞ্চ আছে ইমান এনেকুৱা ধৰণৰ কাম কৰিছোঁ মই হস্পিটেলিটি মেনেজমেণ্ট কৰিছোঁ মোৰ কমিউনিকেশ্যন স্কিল এনেকুৱা তুমি সেইবিলাক তুমি এটা কিবা এটা দেখাব পাৰিবা নেক্সট কথা তোমালোকে ফাইদা সেইটো কোৰ্চ কৰা আৰু তোমালোকে যদি জব পোৱাৰ পিছতো তোমালোকৰ এনেই বিনা কোৰ্চ কৰিলে তুমি তাত সমান দৰমহা পাবা আজি চোৱা তোমাক কোম্পানী আজি তোমাক মেনেজমেণ্টে তোমাক বিভিন্ন তুমি যিমানখিনি এক্সপেক্টেশ্যন কৰিছা সিমানখিনি তোমাক দৰমহা দি আছে মেনেজমেণ্টে তুমি সেই দৰমহা দিয়াৰ বিনিময়ত যিজন এমপ্লয়জন যিজন আমিবোৰ আমাকতো চাব লাগিব ন আমি কি প্ৰফেচনেল নে আনপ্ৰফেচনেল আজি চোৱা হোটেল মেনেজমেণ্ট কৰা ল'ৰাও বহুত আছে নকৰাও বহুত আছে যিবোৰে হোটেল মেনেজমেণ্ট কৰিছে যিবোৰে হোটেল মেনেজমেণ্ট কৰি গৈছে অলৰেডি সেই তেওঁলোকক বেছি বিচাৰে যি হোটেল মেনেজমেণ্ট নাই কৰা তাৰ হোটেলৰ প্ৰতি একো নলেজ নাই এটা বিনা নলেজৰ ল'ৰা আজি তুমি যদি আজি হোটেল খুলিছা তুমি এটা বিনা নলেজ থকা ল'ৰাক চেলছমেণ্টক কেতিয়াও নোলোৱা তুমি নলেজেবল ল'ৰাহে ল'বা গতিকেলৈ সেই তেওঁলোকেও এনেকৈ অলপ নলেজেবল ল'ৰা বিচাৰে তাৰ অলপ নলেজ যি কোৰ্চ কৰি আহিছে তাৰ ডিমাণ্ডটো বেছি হয় ডিমাণ্ড থাকে মেইন কথাটো তোমাৰ ডিমাণ্ডটো বঢ়াবলৈ হ'লে তুমি কোৰ্চ কৰিব লাগিব কোৰ্চ নকৰাকৈ তোমাৰ একো ডিমাণ্ড নাথাকে কাৰণ তুমি 5 ষ্টাৰ জব পোৱাটো পচিবলেই নহয় তুমি যদি কিবা এটা মেনেজমেণ্টৰ কোৰ্চ কৰি গৈছা তুমি 5 ষ্টাৰ হোটেলত জব পাবা
আৰু 5 ষ্টাৰ হোটেলত এবাৰ জব পোৱাৰ পিছত তুমি যদি ভালকৈ সেইটো লাইনত লাগি থাকা, হাৰ্ডৱৰ্ক বহুত হ'ব, কষ্ট বহুত হ'ব, কিন্তু তুমি যদি ভালকৈ মিনিমাম 5 বছৰ দিন কাম কৰা, তোমাৰ লাইফটো বেলেগ নেক্সট লেভেলত পাই যাবা। আৰু তুমি মানে যেনেকৈ ভাবিছিলা লাইফটো তেনেকৈ তুমি জীব পাৰিবা, থাকিব পাৰিবা মানে। গতিকে আশা কৰোঁ বুজি পালে যিমানখিনি টপিকত। আৰু মই বিভিন্ন ধৰণৰ টপিকত ভিডিঅ' বনাম, আপোনালোকে কমেণ্ট কৰিব, কমেণ্ট কৰিলেহে মই অলপ মটিভেশ্যন পাওঁ, কাৰণ আপোনালোকৰ কমেণ্টৰ ওপৰতে ভিডিঅ'বিলাক বনাব পাৰোঁ। যদি আপোনালোকে নাচায়, যদি আপোনালোকে কমেণ্ট নকৰে, মই কেনেকৈ ভিডিঅ' বনাম? মই বেলেগৰ নিচিনাকৈ মোক ছাবস্ক্ৰাইব কৰা, কিবা কৰা এইবিলাক নকওঁ। মোৰ যদি 10টা ফ্ৰেণ্ড আছে, 10টা ফ্ৰেণ্ডে মোৰ ভিডিঅ' বুজি পালেও হ'ব, বাকীখিনি চাব নালাগে। যিকেইজনে বুজি পাইছে তেওঁলোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিছে অলৰেডি, তেওঁলোকে লাইক কৰক আৰু কমেণ্ট কৰিলেই হ'ব, বাকী একো নালাগে মোক। থেংক ইউ।